নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম কুৱেশ্যন, বুদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন? বুদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন যদি সোধে আমাক, তেনেহ'লে অপশ্যন শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, গৌতম বুদ্ধ। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে, গাখীৰৰ দৈ হোৱাত কোনবিধ এচিডে সহায় কৰে? গাখীৰ দৈ হোৱাত কোনবিধ এচিডে সহায় কৰে? আৰু অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, লেক্টিক এচিড। এইটোতো সকলোৱে জানে, লেক্টিক এচিড হ'ব ইয়াৰ শুদ্ধ এনচাৰ। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকল। তাৰপিছত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, জেনেভাত। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। তাৰপিছত জ্ঞানদীপ বঁটা কোনটো ক্ষেত্ৰত প্ৰদান কৰা হয়? জ্ঞানপীঠ বঁটাটো কোনটো ক্ষেত্ৰত প্ৰদান কৰা হয় যদি সোধে, তেনেহ'লে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, সাহিত্যিক। সাহিত্যিকত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়। তাৰপিছত নয়নমণি শইকীয়াই কোনবিধ খেলৰ সৈতে জড়িত? নয়নমণি শইকীয়াই কোনবিধ খেলৰ সৈতে জড়িত যদি সোধে, তেনেহ'লে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, লন টেনিছ। নয়নমণি শইকীয়া লন টেনিছ খেলৰ সৈতে জড়িত হয়। তাৰপিছত নেক্সট কুৱেশ্যন, পানিপথৰ দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল? পানিপথৰ দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল যদি সোধে, ইয়াৰ চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, 1556 চনত। কাৰ লগত হৈছিল এইটো কমেণ্টত জনাব। বৈশিষ্ট্য আশ্ৰম কোনটো পাহাৰত অৱস্থিত? বৈশিষ্ট্য আশ্ৰম কোনটো পাহাৰত অৱস্থিত যদি সোধে, তেনেহ'লে অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, সন্ধ্যাচল পাহাৰত। হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী? হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী হয় যদি সোধে, তেনেহ'লে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, 15তম। হিমন্ত বিশ্ব শৰ্মা অসমৰ 15তম মুখ্যমন্ত্ৰী হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো হয়, তলৰ কোনখন দেশৰ মাজেৰে আমাজন নদী বৈ গৈছে? তলৰ কোনখন নদীৰ মাজেৰে আমাজন নদী বৈ গৈছে যদি সোধে, তেনেহ'লে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ব্ৰাজিলত। এইটোতো সকলোৱে জানে, ব্ৰাজিলত আমাজন নদী বৈ গৈছে। তাৰপিছত শিলভদ্ৰৰ প্ৰকৃত নাম কি? এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, ভালদৰে চাব। শিলভদ্ৰৰ প্ৰকৃত নাম কি যদি সোধে, তেনেহ'লে ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, ৰেৱতী মোহন দত্ত চৌধুৰী। ৰেৱতী মোহন দত্ত চৌধুৰী হয়। সোণৰ ৰাসায়নিক প্ৰতীক কি? সোণৰ ৰাসায়নিক প্ৰতীক কি যদি সোধে, ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, AU। AU হৈছে সোণৰ ৰাসায়নিক প্ৰতীক। পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? যদি সোধে পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন, তেনেহ'লে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো অপশ্যন নম্বৰ ডি, প্ৰধানমন্ত্ৰী। পৰিকল্পনা আয়োগৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী হয়। তাৰপিছত পিতা পুত্ৰৰ উপন্যাস খনৰ লেখক কোন? পিতা পুত্ৰ উপন্যাসখনৰ লেখক কোন যদি সোধে, ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, হোমেন বৰগোহাঁই। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, চাব ভালদৰে। সোমনাথ মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? সোমনাথ মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত যদি সোধে, তেনেহ'লে অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, গুজৰাটত। সোমনাথ মন্দিৰ গুজৰাটত অৱস্থিত হয়। কেতিয়া প্ৰথম নবেল বঁটা প্ৰদান কৰা হৈছিল? কেতিয়া প্ৰথম নবেল বঁটা প্ৰদান কৰা হৈছিল? শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, 1901 চনত। 1901 চনত নবেল বঁটা প্ৰদান কৰা হৈছিল প্ৰথমবাৰৰ বাবে। তাৰপিছত অসমত সতী সাধনী দিৱস কিমান তাৰিখে পালন কৰা হয়? এইটো ইম্পৰ্টেণ্ট আছে, কিন্তু ভালদৰে চাব, মনত ৰাখিব এই কুৱেশ্যনটো। অসমত সতী সাধনী দিৱস কিমান তাৰিখে পালন কৰা হয় যদি সোধে, তেনেহ'লে শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ
চি 21 এপ্ৰিল 21 এপ্ৰিলত সতী সাধনী দিৱস পালন কৰা হয় চি সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত চি সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত যদি খুদে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ এ গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ মন্দিৰ পাহাৰখন আছে সূৰ্য পাহাৰ আছে কোন চনত কল্পনা চাওলাই প্ৰথমবাৰৰ বাবে মহাকাশলৈ গৈছিল কিমান চনত কল্পনা চাওলাই প্ৰথমবাৰৰ বাবে মহাকাশলৈ গৈছিল যদি খুদে তেনেহলে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ এ 1997 চনত 1997 চনত কল্পনা চাওলাই মহাকাশলৈ গৈছিল তাৰ পিছত কল্পনা চাওলা মহাকাশলৈ কেইবাৰ গৈছিল কল্পনা চাওলাই মহাকাশলৈ কেইবাৰ গৈছিল যদি খুদে তেতিয়া হলে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ বি দুবাৰ কল্পনা চাওলাই কিন্তু দুবাৰ গৈছিল মহাকাশলৈ তাৰ পিছত শহীদ কুশল কোঁৱৰৰ জন্ম ক'ত হৈছিল শহীদ কুশল কোঁৱৰৰ জন্ম ক'ত হৈছিল যদি খুদে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন নম্বৰ সি গোলাঘাটত কুশল কোঁৱৰৰ জন্ম হৈছিল গোলাঘাটত ভাৰতীয় সংবিধান মতে আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী কোন ভাৰতীয় সংবিধান মতে আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী কোন যদি খুদে তেনেহলে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ বি ৰাষ্ট্ৰপতি এটোতো সকলোৱে জানে ৰাষ্ট্ৰৰ মুৰব্বী হৈছে ৰাষ্ট্ৰপতি আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল আইন অমান্য আন্দোলনখন কেতিয়া আৰম্ভ হৈছিল যদি খুদে তেতিয়া হলে ইয়াৰ এটো এনসাৰ আপোনালোকে কমেন্টত জনাব আইন অমান্য আন্দোলনখন কিমান চনত আৰু কেতিয়া আৰু ক'ত আৰম্ভ হৈছিল কোনে কৰিছিল এইবিলাক সকলো এবাৰ কমেন্টত জনাব নাপাহৰিব আৰু ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব